আমাৰ আলোচনাটো এইটোৱে আছিল যে আমাৰ যেহেতু ইউনাইটেড আদিবাসী পিছ ফৰামখন চেন্ট্ৰেল কমিটিও গঠন কৰা হৈ গ'ল এতিয়া জিলা কমিটি গঠনৰ কাৰণে আজি আমি এখন ওদালগুৰি ডিষ্ট্ৰিক্টত আজি আমাৰ আলোচনাখন বহা হৈছিল অহা মাৰ্চ 18 তাৰিখত আমি ঠিক কৰিছোঁ ওদালগুৰি জিলা ইউনাইটেড আদিবাসী পিছ ফৰাম কমিটিখন গঠন কৰা হ'ব তো আজি এই আপোনাৰ চেনেল মাধ্যমতে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিমান 5টা সংগঠনৰ যিমান এডিশনাল ল'ৰাবিলাক ভেৰিফাইড ল'ৰাবিলাক আছে সেইবিলাক চৰকাৰে যেহেতু যোৱা মাৰ্চ 10 তাৰিখত যেহেতু বাজেট হৈ গ'ল সংগঠনৰ নামত সেই তেনেকা যাতে যেন আমাৰ অসমত যেকেইটা শহীদ হৈছে যে 96, 98 আৰু 2014 সেইকেইটা যাতে যেন এই অধিৱেশনত বাজেটখন হয় মই চৰকাৰৰ তাত আহ্বান জনাইছোঁ লগতে আৰু আমাৰ যেখন কাউন্সিল চৰকাৰে বনাই দিছে সেই কাউন্সিল যেনেকুৱা বেলেগ বেলেগ কাউন্সিলত যেনেকুৱা বাজেটখন দিয়ে হেনেখন যাতে আমাৰ কাউন্সিলত যাতে বাজেটখন আহিব লাগে মই চৰকাৰৰ তাত আহ্বান জনাইছোঁ মই এটোৱে জনাব বিচাৰিছোঁ কাৰণ আমাৰ যেনেকুৱা এতিয়া বেলেগ বেলেগ কাউন্সিলত যেনেকুৱা বাজেটখন আহে আমাৰ যেনেকুৱা বছৰত 200 কোটি টকা বাজেট আছিল যে আদিবাসী কল্যাণ পৰিষদ কাউন্সিলত দিব বুলি চৰকাৰে যে কৈছিলে কিন্তু আজিলৈকে 200 কোটি আজিলৈকে অহা নাই সেইকাৰণে মই চৰকাৰৰ তাত মই আহ্বান কৰিছোঁ যাতে আমাৰ যিখিনি বাজেট ৰাখিছে যে বছৰত 200 কোটিকে দিম বুলি আজি হেনেকৈ যাতে বছৰত আমাৰ 200 কোটিকে আহিব লাগে কাউন্সিলত মই হেতু চৰকাৰৰ তাত আহ্বান জনাইছোঁ যাতে সোনকালে এটো বাজেটখন দিয়ে আমাক এই নিৰ্বাচনত এতিয়ালৈকে আমাৰ আদিবাসী পিছ ফৰাম যেখন আমাৰ চেন্ট্ৰেল বডি হৈ গৈছে আমাৰ চেন্ট্ৰেল বডিৰ আলোচনা এতিয়ালৈকে চলি আছে কাক কোনটো দল সাপোৰ্ট কৰিম এতিয়ালৈকে আমি ডিসিশনটো এতিয়া লোৱা হোৱা নাই যেতিয়া সময় আহিব তেতিয়া আমি আপোনালোকক আমি জনাই দিম কাৰণ কোনটো দল কেনেকুৱা আমি সাপোৰ্ট কৰিম যেতিয়া সময় আহিব তেতিয়া আমি ঠিক কৰিম কাক কেনেকুৱা ভোট দিব লাগে হেতু ঠিক কৰাৰ পিছত আমি আপোনালোকৰ মাধ্যমতে আমি সবক আমি জনাই দিম অনুৰোধ জনাইছোঁ যে যাতে যিখন আমাৰ বাজেট বছৰত 200 কোটি টকা আহিব লাগে সেইখিনি যাতে আমাৰ কাউন্সিলত আহিব লাগে যদি নাহে আমি গোটে 5টা সংগঠন মিলি পেলাই আমি গণতন্ত্ৰভাৱে আমি আন্দোলন কৰি যাম আৰু